এবাৰ কোৱাচোন কেনেকুৱা লাগিছে এতিয়া কেনেকুৱা ফিল কৰিছা শান্তি ৰিলেক্স মানে কেনেকুৱা তুমি যদি কোৱা এই যে ধৰা বাহিৰত বহুত ডাঙৰ ধুমুহা বৰষুণ এজাক পাৰ হৈ গৈছে তাৰপিছত বতৰটো যে এতিয়া ধুনীয়া মুকলি ফৰকাল হৈছে তো তেনেকুৱা মানে মোৰ মানে যিমানবোৰ ধৰা লাইফত আৱৰ্জনা আছিলে জাবৰ জোথৰ সেই বৰষুণ জাকে যেন ধুই চব নিকা কৰি দিলে চব যেন এতিয়া মোৰ একদম ক্লিয়াৰ মানে বস্তুবিলাক পিকচাৰবোৰ একদম নিট এণ্ড ক্লিন কোনো মানে অস্থিৰতা নাই একদম কুল কাম কম্পোজ এই তুমিতো চোৱা বেলেগ বেলেগ হিলিঙো কৰিছা ন তুমিতো ধৰা বিপাচনা কৰা মানুহ বিপাচনা সকলোৱে কৰিব নোৱাৰে মানে তাৰ পিছতো তাৰমানে তুমি কিবা এটা নিজক বেলেগ ধৰণে বুজি পোৱা নিচিনা লাগিলনে যে আমাৰ ছেশ্যনকেইটাৰ পিছত আৰু সেইটোতো হয় মানে সকলোৱে কয় ন যে নেম ফ্ৰেম বা জীৱনত তুমি সকলো পাইছা সকলো আছে তো কিন্তু এই যে আমি জীৱনত সকলো থকাৰ পিছত যে এনেকুৱা লাগি থাকে কিবা এটা নাই ক'ৰবাত যেন মই অসুখী কিবা এটা যেন মানে কমপ্লিট মই ফিল কৰা নাই ক'ৰবাত যেন কিবা এটা ৰৈ গৈছে তো মানে এতিয়া মানে আফটাৰ দ্য ছেশ্যন মানে নিজকে মানে সম্পূৰ্ণ যেন লাগিছে মানে জীৱনৰ যিবোৰ কয় যে পাৰ্পজ একজেক্টলি এতিয়া চোৱা এই কাপটোতে ধৰা আমি যদি পানী এতিয়া যদি ভৰাওঁ সম্পূৰ্ণ থাকিলেহে মই এই কাপটোৰ পৰা তোমাক পানী দিব পাৰিম হয়নে এতিয়া যে কাপটোত যদি মোৰ নিজৰে কাপটো খালী থাকে মই তোমাক যদি দি থাকোঁ মই খালী হৈ যাম নে নাই কথাটো একদমেই একে ধৰণৰ আমাৰ নিজকে আমি যে গিভিং আমি যে দি আনক দি মহিলাৰ বেছি দেই আনক দিয়া কথাটো দিওঁতে যে নিজে খালী হৈ যায় আমাৰ যিবোৰ ধৰা সংস্কাৰ থাকে আমি যিটো তুমি মহিলা বুলি ক'লা আমি যেনেকৈ সৰুৰ পৰা ডাঙৰ হওঁ আমাৰ মানে থট প্ৰচেছটো তেনেকুৱাই কৰি দিয়ে ন ছ'চাইটিয়ে ফেমিলিয়ে ক'ৰবাত যিটো গিভিং তুমি একদম বিং নাইচ মানে আনে যাতে কষ্ট নাপায় তোমাৰ কাৰণে শিকায় ন আমাৰ ঘৰৰ পৰা সৰুৰ পৰা ছোৱালী হ'লে মানে এইটো শিকাব আৰু কথাটো আমাৰ ফেমিলিতেতো আছে যিমানে যি নোকোৱা যিমানে মডাৰ্ণ নহওক বা যে আনে তোমাৰ কাৰণে যাতে আনে কেতিয়াও কষ্ট নাপায় তো অকণমান কম্প্ৰমাইজ কৰিবলৈ শিকিব লাগে ঠিক আছে এইখিনি গোটেই কথাখিনিয়ে সঁচা শুদ্ধ কথা কিন্তু কি হয় ইন দ্য প্ৰচেছ সেই গোটেই প্ৰচেছটোত যাতে নিজকে হেৰুৱাই দিয়া নাযায় সেই কথাটো বহুত মন দিবলগীয়া কথা এতিয়া মই ক'ম তোমাক চাবা হা এতিয়া মহিলা বুলি ক'লে তিনিগৰাকী মহিলা বুলি মই কওঁ যে তিনিগৰাকী এগৰাকী ধৰা এনেকুৱা কেটেগৰীত পৰে যে সদায় বিচাৰি আছে যে মোক লাগে মোক মৰম লাগে মোক ৰেচপেক্ট লাগে কিবা এটা বিচাৰিয়ে আছে আনৰ পৰা মানে বিচাৰি আৰু নিজেও ভাবে যে মই সকলোৰে কাৰণে চব কৰোঁ ইমানখিনি কৰাৰ পিছতো মই ঘৰৰ মানুহকেইজনৰ পৰাই দেখোন মই সেই মৰমটো নাপাওঁ সেই ৰেচপেক্টটো নাপাওঁ মোৰ কথাৰ কোনো গুৰুত্ব নাই ঘৰখনত আই এম আনহাৰ্ড তাৰমানে মোক শুনা নাই মোৰ ডিচিশ্যন মেকিঙত মোৰ কোনো কণ্ট্ৰিবিউশ্যন নাই তেনেধৰণে মানে এগৰাকী মহিলা আছে তেনেকৈ অনুভৱ কৰে তো সেই মহিলাগৰাকীয়ে সদায় ৱেইটে কৰি থাকে যে আজি মই দি আছোঁ এদিনটো হ'ব যে মই পাম বুজিলা আৰু দ্বিতীয়গৰাকী মহিলা হয় যে তেওঁ বাৰে মুখেৰে কৈ বিচাৰি আছে যে বা খঙত বিচাৰিছে যে মই এইটোৱে কমপ্লেইন সুৰত দেই যে কমপ্লেইন যে মই সেইটো বিচাৰি আছিলোঁ এইটো তুমি কিয় দিব নোৱাৰা কিয় মই এনেকৈ হৈছে মানে তেওঁ ৰিবেল কৰিছে বুজিলা প্ৰতিবাদ আৰু ৰিবেল কৰিবলৈ লৈছে আৰু সেই ৰিবেল কৰা মহিলাগৰাকীয়ে তেতিয়া কয় যে ঠিক আছে মোক নিদিয়ে নহয় কোনেও মই নিজে নিজৰ কাৰণে কৰি ল'ম এইটো জেড বুজিলা এইটো জেডত যেতিয়া হ'ব সেইটো হ'ল চেলফিছনেছ তেতিয়া সন্মুখৰ ব্যক্তিজনৰ কথা মই চিন্তা কৰা নাই আৰু বুজিলানে কিন্তু সকলোতকৈ ইম্পৰ্টেণ্ট যে মোক কেনেকুৱা মহিলা হ'ব লাগে যে সেইগৰাকী হৈছে তোমাৰ যে কনফিডেণ্ট যে আত্মবিশ্বাসী যিগৰাকী মহিলাই আনক পৰা বিচাৰিবলৈও কেতিয়াও মানে সেইটো মানে যে মোৰ লাজ পাম বা মই সেই ইগ'টো নাথাকে যে মই তেওঁৰ পৰা মই সহায়টো বিচাৰিম নে তেওঁ বিচাৰিব আৰু যদি নাপায়ো এক্সপেক্টেশ্যন যিটো কথা কওঁ এক্সপেক্টেশ্যন মিট নহ'লে তেওঁ ভাঙিও নপৰে তেওঁ জানে যে নিজক কেনেকৈ সম্পূৰ্ণ কৰিব লাগে তো সেইগৰাকী মহিলা হ'বৰ কাৰণে মই সকলোকে চেষ্টা কৰি আছোঁ আচলতে মানে যিটো কমিউনিটি তুমি বনাইছা মোৰ যিটো কমিউনিটি মহিলাৰ কমিউনিটি যে মই কৈ থাকোঁ যে প্ৰথমতে খুবেই কনফিডেণ্ট থাকে কিবা এটা সপোন থাকে যে মই জীৱনত কিবা এটা কৰি ল'ম হয়নে কিছুদিনৰ পিছত যেতিয়া সংসাৰত আহে সোমাই যায় তাৰ পিছত লাহে সেই কনফিডেন্সটো হেৰাই পেলায় কাৰণ তেওঁ গিভাৰ হৈ যায় ন গিভিং হৈ যায় যে আৰু তেওঁ যে মোৰ কাৰণে আনে কষ্ট পাব নালাগে
বুজিলা যে সকলো কথাতে আমিও যদি দুখী হয় ন যে নিজকে ৰেসপন্সিবল কৰি লয় যে মোৰ কাৰণে কিয় কষ্ট পালে ময়ে দুখী তাৰমানে সেই গিল ফিলিং এটা লৈ পেলাই জীয়াই থাকে কিন্তু প্ৰতিগৰাকীৰ মহিলাৰ মাজতে সেই মানে পটেনশিয়েলটো আছে সকলো কিবা এটা আজিকালি শিকি লয় চ' বেকাৰীয়ে হওক বা হিলিং কিবা এটা মডেলিটিয়ে শিকিছে যে সকলো কিবা এটা শিকা স্কিলো থাকে আমি ধৰা বহুত ডিগ্ৰীও লওঁ কিন্তু সেইখিনি ইউটিলাইজ কৰিবৰ কাৰণে যেন স্কিলখিনি আছে কিন্তু সেই কনফিডেন্সটো বিল্ড আপ নহয় মানে তুমি যেটো কৈছিলা ন মোক ধৰা মোৰ মানে যেটো সাংবাদিকতাৰ আজি দীঘলীয়া মই প্ৰফেশনালি ধৰা মানে মেণ্টেল হেলথৰ ওপৰত বহুত কাম কৰিছোঁ কাৰণ মই নিজে বিশ্বাস কৰোঁ মই নিজে স্পিৰিচুৱেলি বহুত ষ্ট্ৰং বা মই বিশ্বাস কৰোঁ যে মেণ্টেল হেলথটো বহুত ইম্পৰ্টেণ্ট আৰু এতিয়া ভাল লাগে মানুহ বহুত এৱেৰ হৈছে কিন্তু তাৰপিছতো ধৰা মানুহৰ এৱেৰ হ'লেও কিছুমান মানে কনফিউজন থাকে কাৰণ বহুত আজিকালি মডেলিটি আহি গ'ল ন কি কৰিম কি নকৰিম মই নিজেও বহুত ট্ৰাই কৰিছোঁ আৰু ধৰা কিন্তু মানে তোমাৰ লগত মোৰ যেটো হৈছে নো ডাউট মই বিপাশনাত বহুতখিনি শান্তি পাইছোঁ তাতো বহুতখিনি বস্তু ধৰা স্পিৰিচুৱেলি লগতে আমি জানো বুদ্ধিষ্ট ফিলচফি প্ৰপাৰ চায়েন্স কিন্তু তাৰপিছতো মানে ধৰা কিছুমান বস্তু যেতিয়া কেৱল কিতাপত বা বাণী হিচাপে থাকে আৰু প্ৰেক্টিকেলি ইউজ কৰাৰ মাজত কিছুমান পাৰ্থক্য থাকে ন তো সেই বস্তুখিনি মানে বহুতে কয় যে মানে মোক কয় যে মানে আপোনাক অনুপ্ৰেৰণা হিচাপে লওঁ বহুতৰ তুমিতো দেখিছাই কিমান ফোনৰ মেছেজ আহে মানে বিশেষকৈ ছোৱালীবিলাকৰ কয় যে এইটো এনেকৈ ফেচ কৰি আছোঁ কি কৰিম কি নকৰিম মই তেওঁলোকক নো ডাউট মটিভেট কৰিছোঁ বা তেওঁলোকক বুজাইছোঁ মানে আনক বুজাবলৈ মই ক'ব খুজিছোঁ বুজাবলৈ ইজি কিন্তু যেতিয়া নিজে প্ৰেক্টিকেলি নিজৰ লগত কিছুমান ইনচিডেণ্ট হয় বা নিজে ডিল কৰিবলগীয়া হয় তেতিয়া কিন্তু বস্তুটো ইজি নহয় তাৰমানে একদম সেইটোৱে কথা চোৱা নলেজ ইজ এভৰিৱেৰ মই সেইটোৱে কথা কওঁ আজিকালি নলেজটো মানে এভৰিৱেৰ সকলোতে আছে চ' ফেচবুক খোলা ইনষ্টাগ্ৰাম খোলা তোমাৰ ইউটিউব খোলা বা আন বহুত এইবোৰ আহি গ'ল ন এতিয়া কিন্তু নলেজটো আমি কেনেকৈ নলেজ ইজ ইম্পৰ্টেণ্ট নহয় নলেজ তুমি চবতে পাবা কিন্তু যেটো মোৰ হৈ আছিলে সেইটোৱে হৈছে আচলতে মানে মোৰ নলেজটো আছিলে মই জানো মই বেলেগক ঠিকেই বুজাই আছোঁ বাট নিজে যেতিয়া প্ৰেক্টিকেলি কৰিবলগীয়া হৈছে মই পৰা নাই আৰু তুমি এটা কথা খুব ধুনীয়া কৰা নলেজটো যেতিয়ালৈকে এপ্লাই নহয় সেইটো মানে মানে গাৰ্বেজ আৰু সেইটো একদমই গাৰ্বেজ এইটো মানে এপ্লিকেশ্যন অফ নলেজৰ যেতিয়া এপ্লিকেশ্যন কৰিবা তেতিয়াহে ট্ৰান্সফৰ্মেশ্যনটো আহে যে আই ন' ডেট আমাক এনেই এইটো আমি কওঁ আৰু যে আই ন' ডেট এই তিনিটা যিটো শব্দ যে মই এই কথাটো জানো এই তিনিটা শব্দ ডিক্সনেৰী চবতকৈ ভয়ানক শব্দ মানে আই ন' ডেটটোৱে কি কৰি দিয়ে আমাক এখন ৱাল গাঁঠি দিয়ে যে মোৰ গ্ৰ'থ নাই আৰু এইখিনিতে মোৰ গ্ৰ'থটো শেষ বুজিলা তো সেই এপ্লিকেশ্যনটো বহুত ইম্পৰ্টেণ্ট সেই কথাটোৱে কওঁ আৰু তাৰোপৰি মই এইটো কথাও তোমাৰ ক্ষেত্ৰতো ক'লোঁ যে বাহিৰৰ জগতে একো নকৰে সেই কথাটো মই বাৰে বাৰে বুজাব সকলোকে চেষ্টা কৰোঁ যে আমুকৰ কাৰণে এইটো কষ্ট হৈছে আমুকে মোক বুজি নাপায় কাৰণে হৈছে কাৰো কাৰণে একো নহয় বাহিৰৰ জগতত তাৰমানে তোমাৰ ইমোশ্যনেল ইণ্টেলিজেঞ্চটো কিমান তোমাৰ ইমোশ্যনেল মাষ্টাৰিটো কিমান যে এটা চাবা মই এটা সাধাৰণ এক্সাম্পল দিওঁ ধৰা তোমাৰ এইটো বটল এই বটলটোত কোকা কোলা আছে আৰু মই খুবকৈ জোকাৰিলোঁ এতিয়া মই এই বটলৰ মুখখন খুলি দিলোঁ কি হ'ব চবফালে পৰি যাব এতিয়া ইয়াতে যদি ধৰা মই ইয়াতে পানী থলোঁ পানী থৈ খুব জোকাৰিছোঁ ইয়াতে পানী আছেইও পানী থৈ জোকাৰিছোঁ এতিয়া যদি মই এতিয়া খুলি দিওঁ নাইতো ইয়াতে আছে সেই পানী হ'বলৈ শিকিব লাগে আমাৰ গোটেই প্ৰচেছটো দি সেই পানী হ'বলৈ শিকোৱা হয় বুজি পাইছা হিলিং য'ত হয় য'ত তোমাৰ মাইণ্ড ৰিপ্ৰগ্ৰেমিং হয় য'ত তোমাৰ সপোনবোৰৰ লগত কানেক্ট কৰোৱা হয় যে তুমি সপোনবোৰ তুমি এচিভ কৰিবও লাগিব ন যে সেই কথাখিনি আৰু মানে মই যেটো কৈছিলোঁ মোক থ্ৰু প্ৰফেশ্যন হওক বা পাৰ্চনেল লাইফতো মই ধৰা বিভিন্ন মানুহ লগ পাইছোঁ মই শ্ব'বোৰ কৰিছোঁ বা বিশেষকৈ মহিলাসকলৰ কাৰণে কাম কৰা হৈছে গতিকে মানে তোমাক যেতিয়াৰ পৰা লগ পাইছোঁ মই নিজে প্ৰেক্টিকেলি গম পাইছোঁ ন যে কি চেঞ্জ আহিছে বা কি মই জীৱনত ইমান দিনে মিছ কৰি আছিলোঁ গতিকে সকলোখিনি জনাৰ পাছত মই বিচাৰিম মোৰ লগত যিখিনি জড়িত হৈ আছে মোৰ প্ৰফেশ্যনত জড়িত হওক পাৰ্চনেল লাইফত যিখিনি মহিলা যিখিনি ছোৱালী যিসকল নাৰী যিসকল জড়িত হৈ আছে মই ভাবোঁ তেওঁলোকো তোমাৰ সেই কমিউনিটিৰ সৈতে জড়িত হওক কাৰণ সকলোৰে ভাল হ'ব লাগে মানে মই সেইটোৱে বিচাৰোঁ গতিকে মই সেইটোৱে বিচাৰোঁ আৰু মই সেইকাৰণে তোমাক বাৰে বাৰে কওঁ যে তুমি অনলাইনৰ লগতে অফলাইনো ষ্টাৰ্ট কৰা যাতে বহুতে অনলাইন নিজকে আচলতে কানেক্ট কৰিব নোৱাৰে আৰু বহুতৰ এনেকুৱা হয় গুৱাহাটীলৈ ধৰা আহিব নোৱাৰে গতিকে মই বিচাৰিম তোমাৰ যিহেতু অকল অসম বুলি ক'লে মই ভুল হ'ব ধৰা তোমাৰ যিগৰাকী এগৰাকী তোমাৰ বাহিৰৰ এগৰাকী ক্লায়েণ্ট এগৰাকী কানাডাৰ এগৰাকীও আছে এগৰাকী জাৰ্মানীৰো আছে
গতিকে আমি প্ৰথম যেহেতু তুমি অসমৰ কাৰণে তুমি বাহিৰত থাকিও যেহেতু এতিয়া অসমতে কাম কৰিম বুলি ভাবিছা গতিকে মই ভাবোঁ যিহেতু গতিকে আমি ধুনীয়াকৈ মিলি অনলাইনৰ লগতে অফলাইনো কিবা এটা কৰিব পৰা যায় যাতে আমি সকলোকে একেলগে লৈ মানে মোৰ যিহেতু ভাল হৈছে মই বিচাৰোঁ যে তোমাৰ জৰিয়তে বা এইটো নহয় যে লাইফ কোচৰ কাৰণে কেৱল তোমাকেই লগ কৰিব লাগিব সকলোৰে ভাল হওক গতিকে তেওঁলোকৰ যদি আন কোনোবা চিনাকি আছে প্ৰপাৰ ৱেত যদি তেওঁলোক যাব বিচাৰে আদাৰৱাইজ মানে তেওঁলোকে এই কমিউনিটিত সোমাই তেওঁলোকে ধুনীয়াকৈ যাতে আমাৰ লগতে আগবাঢ়ি যাব পাৰে আৰু সকলোৰে যাতে ভাল হয় নেকি একদম 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 সেইটোৱে কথা মই কৈ আছোঁ যে সেই পাৰ্পাছটোতেতো মই কাম কৰি আছোঁ যে মই যদি হিল হ'ব পাৰিছোঁ তেনেধৰণে মানে সকলোৱে পাৰিব যদি মই পাৰিছোঁ তাৰমানে ইমানে সাধাৰণ মানুহে মানে মই যেতিয়া কথা মানুহে বেলেগে কৈ থাকে মই সদায় লিচনাৰ মই মানে কাকো মই অকল শুনোহে মই কথা নকওঁৱেই মানে মই নিজে তোমাৰ ডিফাৰেন্সটো দেখিছোঁ ন আগতে তুমি কেনেকুৱা মোৰতো কাম কথা কোৱাই কথা ক'বলৈ মইতো মানে মোৰ প্ৰফেশ্যনে হয়তো কথা কৈয়ে কোৱাটোৱেই কিন্তু তুমি এনেকুৱা নাছিলা মই চুপচাপ একদম সৰুৰ পৰাই চুপচাপ আৰু যোনে য়েছ 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 আৰু মই পাৰ্চনেলি হওক বা বাকী যিবোৰ তোমাৰ গ্ৰুপ ছেশ্যনো মই এটেণ্ড কৰিছোঁ তাত এইটো বস্তুৱে দেখিছোঁ সকলোৱে যিটো কমপ্লিমেণ্ট তোমাক দিয়ে যে মানে ইমান 24/7 কেনেকৈ তুমি হেপ্পী হৈ থাকিব পাৰা মুখত এটা হাঁহি থাকে বা সেই হাঁহিটো যিটো তোমাৰ লগত 24 ঘণ্টা থাকে বা তোমাক যিসকলে লগ পাই কয় ইমান পজিটিভ ভাইবছ এটা আহিছে যিটো আমি অ'ৰা বুলি কওঁ ন গতিকে কেৱল সেইটো তুমি বুলি নহয় মই এইটো বিচাৰোঁ সকলোৱে যাতে সকলোৰে মাজতে সেই অ'ৰাটো আহে পচিবল হয় সেইটো সকলোৰে কাৰণে পচিবল হয় কাৰণ একেধৰণে তেওঁ দি পঠিয়াইছে ন তেওঁ সেইটোৱে তেওঁ কি বিচাৰিছে তেওঁ মানুহ হিচাপে আমাক যিহেতু জন্ম দিছে তেওঁৰ কথাটো সেইটোৱে যে আমি আমাৰ নিজৰ লাইফটো আমি নিজৰ মতে গঢ় দিব পৰাকৈ তেওঁ সেইটো দি পঠিয়াইছে যেন মানুহ কাৰণ বেলেগটো কোনো জীৱক সেইটো কথা নিদিলে যিটো হৈছে আমাৰ ফ্ৰী উইলটো আমাৰ লগতহে আছে কোনো জীৱকটো নিদিলে তাৰমানে আমি নিজৰ মতে নিজৰ জীৱনটো আমি গঢ় দি তুলিব পাৰোঁ আৰু একেবাৰে সম্ভৱ এইটো